হাই ফ্ৰেণ্ডছ, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ এখন কাপোৰৰ পৰা, ধৰক এই গামোচাখনৰ পৰাই দেখুৱাইছোঁ মই আপোনালোকক। এই গামোচাখনৰ পৰা কেনেদৰে আকৌ গ্ৰাফত ফুলটো তুলিব পাৰি। গামোচা হওক, চাদৰ হওক, মেখেলা হওক, যিকোনো কাপোৰৰ পৰা কেনেদৰে ফুলটো আকৌ গ্ৰাফত তুলিব পাৰি সেইটো আপোনালোকক মই দেখাম। যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফুল তোলাৰ সময়ত লাগিব আমাক যোনটো ফুল আমি তুলিম, সেই ফুলটো গামোচা হওক, চাদৰ হওক, আপুনি যিহৰ পৰা তুলিব সেই কাপোৰটো লাগিব। কাপোৰখনৰ ফুলটো লৈ ল'ব আৰু লগতে ল'ব আপুনি গাৰ্ফখন। গাৰ্ফৰ খালী পাত এটা উলিয়াই ল'ব, মই উলিয়াই থৈছোঁ, আৰু লাগিব কলমটো। তাৰপিছত মই আপোনালোকক দেখাম, দুইটা ফুল তুলি নেদেখাওঁ, এটা ফুলকে তুলি দেখাম। ক'ৰ পৰা কেনেকৈ তুলিব লাগে সেইটো দেখাম। যদি আপুনি এনেধৰণৰ ফুল তোলে তেনেহ'লে আপুনি ইয়াৰ পৰা একেবাৰে ইয়ালৈকে তুলিব লাগিব। ইয়াৰ মিডল পইণ্টৰ পৰা ইয়াৰ মিডল পইণ্টলৈকে তুলিব লাগিব, কিন্তু ইয়াৰে এটা এৰি দিব লাগিব। যদি ইয়াৰ মাজৰ পৰা একেবাৰে সম্পূৰ্ণ মাজৰ পৰা তুলিছে তেনেহ'লে একণি আপুনি এৰি দিব লাগিব এইফাললৈ। আৰু যদিহে আপুনি এনেধৰণৰ ফুল তোলে, মই বাৰু এই ফুলটো বাচিম এইবাৰ কাপোৰবোৰতে, তেতিয়া আমি এইখিনিৰ পৰা এইখিনিলৈকে ধৰিলে হ'ব। কিন্তু এইটো ফুল তুলিলে আমি ইয়াৰ পৰা ইয়ালৈকে নুতুলিলেও হ'ব, কাৰণ এই ফুলটো আমি এইফালৰ পৰা এইখিনি আকৌ এনেকৈ ওলটিয়াই কৰিলে হৈ যাব। ইয়াৰ পৰা ইয়ালৈ, আকৌ ইয়াৰ পৰা ইয়ালৈকে এনেকৈ বাচি গ'লে হৈ যাব। কিন্তু যদিহে আমি এনেকুৱা ধৰণৰ ফুল বাচোঁ তেনেহ'লে আমি ইয়াৰ পৰা ইয়ালৈকে তুলিবই লাগিব, নহ'লে আমাৰ ফুলটো ভুল হৈ যাব। কিন্তু এইটো ফুল তুলিলে আপুনি ইয়ালৈকে তুলিলেও আপত্তি নাই, ইয়ালৈকে তুলিলেও আপত্তি নাথাকে একো। আৰু এতিয়া মই আপোনালোকক দেখাম তোলাৰ প্ৰচেছটো কেনেকৈ তুলিব লাগিব। ফুলটোত মোৰ ইয়াৰ পৰা ইমানলৈকে, যিহেতু মই এতিয়া এই ফুলটো বাচিম সেইকাৰণে ইয়াৰ পৰা ইয়ালৈকে কিমানটো কণী আছে এইটো হিচাপ কৰি ল'ব লাগিব। আমি থলি বুলি যিহেতু ফুলত এইটো থলি বুলি কোৱা হয়। আৰু এতিয়া আমি ৰাছৰ কণীকেইটা হিচাপ কৰি ল'লে ওলাব কিমানটো আমি ফুলটো তুলিব লাগিব। ইয়াৰ পৰা আপোনালোকে এনেধৰণে হিচাপ কৰি ল'ব, যিহেতু এইকেইটা ধুনীয়াকৈ জিলিকি আছে নহয় জানো, 1 2 কেনে যিমানটো আছে আপোনালোকে হিচাপ কৰি ল'ব। আৰু মোৰ ইয়াত আছে 58ডাল আছে, আৰু সিমানটোলৈকে এতিয়া মই দি ল'ম গাৰ্ফত দাগ। আৰু ইয়াৰ পৰা হ'লে মানে 10 20 30 40 50 আৰু 55 8 ইমানলৈকে 58 হ'ব। আৰু এতিয়া মই এইখিনিৰ পৰা ফুলৰ কাঠিকেইটা হিচাপ কৰি দেখাম আপোনালোকক। এইখিনিৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22টা কাঠি আছে মোৰ ইয়াত। এইটো ফুলটোত 22টা কাঠি ওলাব। আৰু এইখিনি মই ভালদৰে হিচাপ কৰি লোৱা হৈ গৈছে, যিহেতু মই এইটো 4-5 বাৰ হিচাপ কৰি লৈছোঁ ভালধৰণে। আৰু ইয়াত 22টা কাঠি আছে, সেইকাৰণে মই ইয়াতো এনেধৰণে 22লৈকে দি এনেকৈ 10 20 আৰু 22 এইখিনি 22লৈকে মই দি লৈছোঁ দাগটো। আৰু এইফালেও একেবাৰে ভুল কেতিয়াও নোহোৱাকৈ এনেধৰণে দাগটো দি লোৱাটোৱে ভাল বুলি ভাবিছোঁ, সেইকাৰণে এইটো দাগটো দি লৈছোঁ। আৰু এতিয়া মই আপোনালোকক ফুলটো কেনেকৈ তুলিব লাগিব সেই বিষয়ে দেখাম। যিহেতুকে এতিয়া এনেধৰণে দিম, একেবাৰে ওপৰৰ পৰা তুলি আহিম আৰু মাজতে শেষ কৰিমহি। সেইকাৰণে এইটো চাব কিমানটো হেৰি হ'ব। ইয়াতে মোৰ 3 কণী পৰা আছে, সেইটো দেখিব পাৰিছে নহয়। 1 2 3 কণী দেখিছে নহয়। কিন্তু এতিয়া মই ইয়াতে 2 কণী পৰা দেখাম, যিহেতু মই এইফালটো নুতুলোঁ
এইফালটো নুতুলো, সেইকাৰণে এইফালটো হেৰি কৰিম। এইফালে আছে দুকণি পৰা আৰু দুকণি উঠা আৰু 1 2 3 4 কণি পৰা, তাৰপিছত 1 2 3 কণি উঠা। এনেকৈ এতিয়া মই আপোনালোকক তুলি দেখাই যাম, নিশ্চয়কৈ বুজি পাইছে চাগে। দুকণি পৰা, দুকণি উঠা, 4 কণি পৰা, 4 কণি পৰা আৰু 3 কণি উঠা, 3 কণি উঠা, তাৰপিছত 1 2 3 4 5 6 7 8 9 10 11 12 13 কণি পৰা, 13 কণি পৰা, 13 কণি পৰা। তাৰপিছত আৰু এইখিনিতে আকৌ চাব কেইকণি উঠিছেনো। 1 2 3 4 5 6 6 কণি উঠা। এইখিনিৰ পৰা এইখিনিলে 6 কণি উঠা আছে। ছকণি উঠা, আকৌ এইফালে কিমানটো পৰা এইটো চাব লাগিব আমি। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 কণি পৰা আৰু 1 কণি উঠা, 1 কণি উঠা আৰু 1 2 3 4 5 6 7 কণি পৰা, 2 3 4 কণি উঠা, 1 কণি পৰা, 4 কণি উঠা আৰু 1 কণি পৰা। 1 2 3 4 5 6 7 1 2 3 4 5 6 7 কণি পৰা, 4 কণি উঠা। ইয়াতে মোৰ 59 হ'ব লাগিছিলে, 58 হৈ গ'ল, ভুল হৈ গ'ল আৰু ফুলটো তোলাওঁতে বাৰু শুদ্ধকৈ তোলালোঁ। মই এইখিনি তোলাই যাওঁতে আপোনালোকক দেখালোঁ বুলি ভাবিছিলোঁ, কিন্তু দেখুওৱা নহ'ল। আকৌ এবাৰ মই কৈ দিছোঁ আপোনালোকক, যিহেতুকে মই এইখিনি এৰি দিছোঁ। এইটো 1 কণি পৰা আৰু 4 কণি উঠা, 1 কণি পৰা 1 কণি উঠা আৰু এইফালে 3 কণি পৰি 4 কণি উঠা। এইখিনিলৈকে মই ইয়াতে তুলি ল'লোঁ, কিন্তু আপোনালোকক দেখাবলৈ পাহৰি গ'লোঁ। মানে ৰেকৰ্ডিং কৰিছোঁ বুলি ভাবিলোঁ, কিন্তু ৰেকৰ্ডিংটো নহ'ল। বাৰু যি কি নহওক, এতিয়া আমাৰ পৰিব, যিহেতু মোৰ এইখিনিলৈকে তোলা হৈ গৈছে, এতিয়া পৰিব আমাৰ 1 2 3 4 5 6, এই 6 কণি পৰিব। আৰু উঠাটো আমাৰ এই যে এই কাঠিটো দেখিছে নহয়, এই কাঠিটোত এতিয়া আমি তুলি অহা কাঠিটোত থাকি 1 কণি কমাই পেলাই দিলে, উঠাই দিলে হৈ গ'ল। ইয়াত 1 কণি পৰি গৈছে ইমানলৈকে। ছকণিটো এৰি এইটো 6 হৈ গ'ল নহয়। এতিয়া আমি এনেকৈ তুলি গ'লে হৈ যাব। বহুত বেছি হিচাপ কৰি থোৱাৰ কোনো দৰকাৰ নাই, এনেধৰণে ইটোৰ পৰা সিটো চাই তুলি গ'লে হৈ যাব। মই এতিয়া ইমানখিনিলৈকে তুলিলে হৈ গ'ল। যিহেতু দেখিছে একেবাৰে ধৰিব পৰা হৈ আছে, এইটো কাঠিকে ইয়াৰ 1 কণি কমি গৈছে। আৰু এতিয়া আমি আৰু এইকেইটা হিচাপ কৰি ল'ব লাগিব। ইয়াতে আমাৰ কেইডাল উঠিব, ইয়াৰ পৰা 1 2 3 4 5 6 আৰু 6 কণি উঠিব। 1 কণিটো পৰি পেলাই আৰু 6 কণি উঠিব। 6 এনেদৰে 6 কণি উঠিলে তাৰপিছত আকৌ পৰিব কিমান, আমি সেইটো হিচাপ কৰিবই দৰকাৰ নাই। এই যে 1 কণিটো উঠিছে, তাৰপিছত আমাৰ আৰু 1 কণি এনেকৈ তাৰ লগতে আৰু এটা এইফাললৈ উঠি গৈছে, মানে ইয়াত 2 কণি উঠিছে এইফাললৈ। কোনটো ছাইডৰ পৰা আপুনি তুলি গৈছে সেইটো আপুনি গুৰুত্ব দি পেলাই এনেদৰে কৰিলেই হৈ গ'ল, দেখিছে। তাৰপিছত আৰু ইয়াত আমাৰ 4 কণি যে উঠিছিলে, তাৰ তলত আমাৰ এতিয়া 2 কণি উঠিছে। তাৰপিছত 1 কণি পৰি
একনি পৰি আকৌ দুকনি উঠিছে মানে তিনিকনি উঠিছে কিন্তু আমি যে এই ফালটো নতুলো সেইকাৰণে ইয়াত আমাৰ দুকনি উঠিছে আমি বাছি যাওঁতেহে এইখিনি আকৌ সম্পূৰ্ণকৈ হৈ যাব যেতিয়া আমি হিৰখত বান্ধি ল'ম আপোনালোকে যদি কাঠিৰেও বাছে তেনেহ'লে সেইটো কাঠিটো এনেকৈ তুলাই গ'লে হৈ গ'ল এতিয়া মোৰ একনি পেলাই দুকনি উঠাই দিলে হৈ গ'ল আৰু এটা কাঠি আপোনালোকক দেখাই দিওঁ এতিয়া মই এইটো কাঠি 3 নম্বৰটো দেখাম আপোনালোকক 3 নম্বৰটো আছে আমাৰ একেবাৰে সম্পূৰ্ণ উঠি গৈ এইটোত থাকি একনি বহাকে আছে হয়নে এইটো দেখিছে নহয় একনি এটা বেছিকে বাঢ়ি আছে সেইটো আমি এতিয়া ইয়াতে এনেকৈ তুলি দিম একদম হিচাপ কৰি থাকিবলগীয়া কোনো কথা নহয় দৰকাৰ নাই মানে হিচাপ কৰি থাকিবলৈ অকণমান বুদ্ধি লগাই কৰিলেই হৈ গ'ল কামটো আৰু এইটোত আছে আমাৰ দেখিছে নহয় এইটোত থাকি একনি পিছলে পৰিছে আৰু এফালেলৈ চাই লওক এইখিনিৰ পৰা এইটো 2 নম্বৰ কাঠিটো দেখিছে নহয় এইটোতকৈ আমাৰ এতিয়া এইটো 3 নম্বৰটো আছে একনি পৰিছে আৰু একনি এইফালে বাঢ়ি গৈছে ইয়াতকৈ এইফালে অলপ একনি বাঢ়ি গৈছে সেইটো এতিয়া আমি এনেধৰণে তুলাই দিলে হৈ গ'ল এই ধৰণে তুলাই দিলোঁ দেখিছে তাৰপিছত আকৌ পিছৰ কাঠিটো আছে আমাৰ একনি বাঢ়ি আছে এইফাললৈ আগবাঢ়ি আহিছে একনি এইটো দেখিছে নহয় তাৰপিছত আৰু ইয়াৰে 4 কণিমান পিছলৈ গুচি আহিছে 1 2 3 চাই লওঁচোন ভালদৰে চাই লোৱাটো ভাল 3 কণি কমি আহিছে একনি বাঢ়িছে আৰু 3 কণি কমি আহিছে সেইটো আমি গুৰুত্ব দিব লাগিব দেখিলে আৰু এতিয়া আমি কৰিব আৰু এই কাঠিটো আকৌ এনেকৈ তুলিলোঁ তাৰ পিছৰটো এইটো কাঠি আমাৰ আছে একেবাৰে এই 2 নম্বৰটোত থাকি 1 2 3টা কাঠি আগলৈ আগবাঢ়ি গৈছে কিন্তু মাজতে একনি পৰাৰ পিছত দেখিলে তাৰপিছত এতিয়া মোৰ এইখিনিলৈকে হৈ গৈছে তাৰপিছত এইটো কাঠি আৰু আমাৰ 3 নম্বৰ কাঠিটোত এতিয়া ইয়াতে আমাৰ দুকনি আগবাঢ়ি আহিছে 1 2 ধৰিব পাৰিছে নহয় ইয়াৰ এইটো সমানকৈ আছে কিন্তু এইফালে দুকনি আগবাঢ়ি আহিছে এইটো ইয়াতে আমাৰ এইটো এই দুকনি বহাই দিলোঁ তাৰপিছত আৰু এইফালে আমাৰ এইখিনিও সমানকৈ আছে কিন্তু এইফালে এটা কাঠি আগবাঢ়ি গৈছে আৰু ইয়াতে এটা কমি গৈছে এইটো আৰু সম্পূৰ্ণ হৈ লওক ফুলটো মই আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিম আৰু মই তুলি দেখাই নিদিওঁ যিহেতু 3টা কাঠি মই দেখাই দিছোঁৱে নিশ্চয় ধৰিব পাৰিছে আপোনালোকে কেনেকৈ তুলিব লাগিব কাষৰীটো ক্ষেত্ৰতো এনেধৰণে ইয়াৰ পৰা ইয়ালৈকে যিহেতু মই এই ফুলটোত ইয়াৰ পৰা ইয়ালৈকে তুলিব লাগিব তেতিয়াহে মোৰ কাষৰীটো সম্পূৰ্ণকৈ মিলিব যিহেতু মই হিৰখত বাছোঁ যদিহে আপোনালোকে হাতে বাছে তেনেহ'লে আপোনালোকে নিজৰ ইচ্ছামতে ইয়াৰ পৰা য'ৰ পৰা হ'লেও তুলিব পাৰে ঠিক আছে মই ফুলটো একেবাৰে সম্পূৰ্ণকৈ তুলি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ এইটো মোৰ ফুলটো তুলি হৈ গ'ল আৰু ইয়াতে মোৰ এইখিনিতে কিবা এটা ভাবি কৰি থাকোঁতে এইটো ভুল লাগি গ'ল সেইকাৰণে এইটো কাটি দিলোঁ মানে ভুল লগা মানে নাছিলে কিন্তু নিজেই দি পালোঁগৈ পিছত গৈ পেলাই তাৰপিছত আৰু এই কাঠিটো আমি তুলিব নালাগিব যোনটো আমি ডাঠকৈ দি থৈছোঁ এইটো আৰু এইটো তাৰপিছত এই দুটা কিন্তু দিব লাগিব কিন্তু এই 3টা দিব নালাগে বাকী আপোনালোকে যদিহে বাচিব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰিব আৰু কাষৰীটো মই বেলেগ এটা ভিডিঅ'ত দি দিম তাৰপিছত আৰু বিশেষ একো নাই কৰিবলগীয়া কেনেকৈ বাচিব লাগিব সেইটোতো মই দেখাই দিলোঁৱেই যদিহে আপোনালোকে হাতে বাছে তেনেহ'লে ইয়াৰ পৰা এনেকৈ বাচি যাব আৰু আহোঁতে আকৌ যেতিয়া ঘূৰি আহিব তেতিয়া এইটো অংশ এইটো কাঠি এৰি পেলাই আকৌ এনেকৈ বাচি আহিব তেনেকৈ বাচি গ'লে হৈ যাব
আৰু যিসকলেতো ফুল বাচিব জানে তেওঁলোকে নিশ্চয় জানেই ইমানটোকে দেখুৱাইছোঁ আৰু যিহেতু বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো আৰু বহুত কথা কৈ গ'লে সেইকাৰণে ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বিহু গীতৰ দৰে সামৰণি মাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।